everyone, আশা কৰো সকলোৰে ভাল। Welcome to my channel. So আজিৰ ভিডিওটো আপোনালোকে গম পাইছে যে মিশো ক্লোথিং হল হ'বলৈ গৈ আছে। Actually মোৰ লাষ্ট মিন্ত্ৰা হলত কোনোবাই লিখিছিলে যে বা মিশো পা যি কাপোৰ আনিছা everything আৰু আপুনি দেখাব। সো হেতু কাৰণে মই আজি এইটো ভিডিও লৈ আহিছো। আশা কৰো আপোনালোকে ভাল পাব আৰু যদি ভাল পায় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব নকৰাকে নাযাব। সো আজি আৰু বেছি কথা নাপাতো, আজি পটাপট ভিডিওটো আৰম্ভ কৰি দিও। তাৰ আগতে আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই তেতিয়াহলে তাতো কৰিব পাৰে। তাতো মই ক্লোথিং ৰিলেটেড ভিডিও লাহে লাহে আনিব চেষ্টা কৰি আছো। সো তাতো ফলো কৰি দিব। আৰু আজি মই যি প্ৰডাক্টস মেনশন কৰিম সকলোখিনি লিংক ডেসক্ৰিপচন বক্সত দি দিম। তাৰ উপৰি যদি আপোনালোকৰ কিবা ডাউটস থাকে মোক মেছেজ কৰিব ইনষ্টাগ্ৰামত। সো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো। সো আজি ফাৰ্স্ট আছে মোৰ হাতত এইটো এটা হোৱাইট শাৰ্ট আৰু এইটো শাৰ্টটো বহুত বেছি ভাল কোৱালিটি, মানে ইমান কম দামত আৰু জানে মিশো প্ৰাইচেছবোৰ বহুত বেছি কম থাকে। সো ইমান কম দামত ইমান ভাল বস্তু এটা পাইছো। সো আপোনালোকে চাওক, মই ইয়াতে দেখুৱাই দিছো আপোনালোকক মানে পিন্ধি কেনেকুৱা লাগিব কি কথা। আৰু ব্লেক ট্ৰাউজাৰৰ লগত সবতছে বেছি ভাল লাগিব আৰু তাৰ ওপৰত আপোনালোকে ডেনিমৰ লগতো পিন্ধিব পাৰে, মানে সব বস্তুৰ লগত ফৰ্মেল লুকো পাৰে আৰু ক্যাজুৱেল লুক, মানে দুইটাই বহুত বেছি ধুনীয়াকৈ আহে আপোনালোকৰ লুকটো। সো এইটো কাপোৰৰ কোৱালিটিটো মই ইমান বেছি ভাল বুলিও নকওঁ, কিন্তু আছে আৰু প্ৰাইচটো হিচাপে হয়নে নাই আপোনালোকে কওক। প্ৰাইচ হিচাপে কোৱালিটিটো মোৰ মতে বহুত ভাল, সো আপোনালোকে ল'ব পাৰে। আৰু নেক্সট মোৰ ওচৰত আছে এইটো এটা ব্লেক শাৰ্ট আৰু এইটো শাৰ্টটো মই ইয়াৰ পৰাই লৈছোঁ মিশো পাই আৰু ইমান বেছি ভাল লাগিছে। একদম মানে সেটিন হয় শাৰ্টটো, কটন নহয়। সো কটন ইমান পিন্ধি ভাল নালাগে, সো মই সেটিন প্ৰেফাৰ কৰোঁ। সো এইকাৰণে বহুত বেছি ধুনীয়া একদম মানে কি কয় ক্লাসি লুক। ইয়েছ, ক্লাসি লুক এটা দিয়ে এইটো। আপোনালোকে ডেনিমৰ লগতো পিন্ধিব পাৰে বা যদি আপোনালোকে এনেকে মানে গোটেই ব্লেক আউটফিট এটা পছন্দ কৰিছে বা গোটেই ব্লেক পিন্ধিব বিচাৰিছে সো পুৰা ব্লেক পিন্ধিব পাৰে। মইতো কেতিয়াবা মাজে মাজে ফুল ব্লেক আউটফিটে ভাল পাওঁ। ব্লেকটো ফেভৰেট কালাৰ আৰু হয় নে নাই। বাকি এটোত মোৰ সাইজটো হৈছে সাইজ এস, আপোনালোকে গোটেই সাইজত পাই যাব। সো ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে, আপোনালোকে তাত চেক কৰিব গৈ। আৰু নেক্সট টপটো আছে মোৰ হাতত এটা ব্ৰাউন ৰিপ টপ, মানে আমি সকলোৱে আজিকালি ৰিপ ডে পিন্ধো। সো এইটো কাৰণে ৰিপটো মানে আপোনালোকৰ H&M কিনিব গ'লে বা বেলেগৰ বহুত বেছি প্ৰাইচি হৈ যায়। সো মিশোত আপোনালোকে বহুত কম দামতে পায়। সো এইটো কাৰণে আৰু কালাৰটো ইমান বেছি গৰ্জিয়াছ, মানে বহুত বেছি ধুনীয়া আৰু বহুত বেছি সফ্ট হয় আৰু বহুত বেছি কমফৰ্টেবল হয় পিন্ধিবলৈ। আপোনালোকে চাওক মই ইয়াত দেখাইছো আৰু একদম টাইট হৈ থাকে, মানে একদম পুৰা স্কিন ফিট হয়, বহুত বেছি ধুনীয়া লাগে। কেতিয়াবা আপোনালোকে শাৰীৰ লগতো এনেকৈ মেচিং কৰি পিন্ধিব পাৰে, যিহেতু ঠাণ্ডাৰ দিন চলি আছে। সো এইটো কাৰণে এইটো ল'ব পাৰে। আৰু নেক্সটটো মই সেম ডিজাইনতে এটা লৈছিলোঁ, সেইটো হৈছে এইটো ব্লেকটো। এইটো মানে একদম সেম ডিজাইন, খালি কালাৰ বেলেগ। সো ইয়াৰ আৰু বেলেগ কালাৰ্ছ এভেইলেবল আছে, আপোনালোকে গৈ চেক কৰিব পাৰে। বাকি সেইটো যেনেকুৱা আছিলে এইটো সেম হয়, খালি কালাৰটোহে বেলেগ আৰু সাইজো মোৰ একেই এইটোতে। সো আপোনালোকে এইটো ল'ব পাৰে। আৰু তাৰ পিছত একদম বঢ়িয়া ক্ৰপ টপ কিছুমান দেখা, মানে তিনিটা ক্ৰপ টপ অনলি আণ্ডাৰ 300 নে আণ্ডাৰ 400 পাইছিলোঁ, একজেক্টলি মনত নাই। ইয়াত মই পিন কৰি দিম। সো তিনিটা টপ ইমান কম দামত পাইছোঁ আৰু ইমান বেছি কমফৰ্টেবল আৰু ইমান বেছি গৰ্জিয়াছ, মানে খুব বেছি ট্ৰেণ্ডিঙত আছিলে মাজতে। সো একেলগে তিনিটা মিশোতে পাই গৈছোঁ। সেইটো কাৰণে ভাবিলোঁ আজি আপোনালোকক দেখাওঁ, যিহেতু ঠাণ্ডাৰ দিন চলি আছে। মেবি আপোনালোকে শাৰ্টৰ তলত বা আণ্ডাৰ ডেনিম হওক বা জেকেট হওক বা কোট হওক চবৰ লগত বা ব্লেজাৰ হওক চবৰ লগত আপোনালোকে তলত পিন্ধিব পাৰে। সো ফাৰ্ষ্টটো হৈছে এইটো বহুত বেছি ধুনীয়া, একদম টিকলু হয় আৰু। সো এইটো এটা আছে, দেন আছে এটা, এইটোতো ব্লেকত হৈ গ'ল। সো দেন আপোনালোকৰ আছে এইটো ব্ৰাউন। সো ব্ৰাউনটো বহুত বেছি গৰ্জিয়াছ হয়, চাওক চবৰ লগত মিলিব, বিশেষকৈ হোৱাইটৰ লগত যাব বেছিকৈ। আৰু চবতছে ফেভৰেট কালাৰ মোৰ বেজ। সো এইটো কালাৰটো মানে একদম লাইক ফেভৰেট হয়, এইটো বহুত বেছি ভাল লাগে। এইটো নিউট্ৰেল কালাৰ, নিউট্ৰেলছবোৰ এনেও ভালেই লাগে ন। সো মানে এইকেইটাই আছিলে। আৰু লাষ্ট যোনটো টপ আছে এইটো আপোনালোকক মই দেখুৱাই আছোঁ। সো লাষ্ট টপটো হৈছে এইটো, যোনটো মই পিন্ধি আছোঁ আৰু এইটো হৈছে তাৰ মানে ফটো মানে ভিডিঅ'টো। সো ইয়াত আছে আপোনালোকৰ প্ৰাইচ, সো গোটেইখিনি আছে আৰু এইটো বহুত বেছি ধুনীয়া, একদম মানে ফেভৰেট। কালাৰটো ইমান বেছি কিউট হয়, মৰুন হয়, বহুত বেছি ভাল। ব্লেকৰ লগত পিন্ধিব পাৰে, ব্লুৰ লগতো যাব। সো ডাৰ্ক ব্লুৰ লগত যাব। সো এনেকৈ আপোনালোকে মিলাই পিন্ধিব পাৰে। একচুৱেলি মিশোৰ পৰা মই আগতে এনেকৈ কিনা নাছিলোঁ, বাট যেতিয়া গম পালোঁ যে নাই কোৱালিটি আহে ভাল, ইমান কম প্ৰাইচেছত এইখিনি কোৱালিটি মানে 100% ভাল বুলি ক'ব পাৰি। আমি যিমান দিছোঁ সেইটোতো আমি চাব লাগিব, ইমান কম দামত আমি এইখিনি পাইছোঁ হয়নে নাই। সো বাকী আগতে মই এনেকৈ হল ভিডিঅ' চাওঁ, ভাবোঁ যে ইমান বেছি ধুনীয়া সঁচাকৈ আহে জানো। পিছত মই তেনেকৈ কিনোতে মোৰ প্ৰেফাৰেঞ্চবোৰ চেঞ্জ হ'ল। যোনটো বস্তু আমি বেলেগত ইমান দামেৰে কিনি আছোঁ, মিশোত ছেইম বস্তু পাই আছোঁ। সো কিয় বেছি খৰচ কৰোঁ ন। আৰু লুকটোও একে হয়, একোতো ডিফাৰেঞ্চ নাই ন। কোৱালিটিও ঠিকেই, তাত অলপমান বেছি হ'ব পাৰে কোৱালিটিটো ভাল, বাট এইটোতো চলি আছে। এইকেইটাও ইমান বেছি ধুনীয়া, আপোনালোকে চাইছে। কালাৰ হওক, কোৱালিটি, কমফৰ্টেবল যোনটো বস্তু পিন্ধি ভাল লাগে আমি সেইটো পিন্ধিব লাগে। সো আপোনালোকৰ এই গোটেইখিনি বস্তুৰ পৰা যদি কিবা ভাল লাগিছে ল'ব পাৰে আৰু মোক মেছেজ কৰিব।
যদি কিবা ডাউট থাকে সাইজ লৈ বা যদি কিবা আউট অফ ষ্টক থাকে সিমিলাৰ বস্তু মই আপোনালোকক দি দিম তেতিয়া সো মোক মেছেজ কৰিব ইনষ্টাগ্ৰামত আৰু যদি এতিয়ালৈকে ফলো কৰা নাই জলদি ফলো কৰি ল'ব সো আৰু বাকি কেনেকুৱা ভিডিঅ'জ লাগে আপোনালোকক মোক কমেণ্ট ছেকশ্যনত আজি জনাব পাৰে কাৰণ কি লাষ্ট মিছো বুলি কৈছিলে এইটো কাৰণে আজি মই মিছো লৈ আহিছোঁ আজি যোনটো কমেণ্ট আহিব মই নিশ্চয়কৈ ট্ৰাই কৰিম নেক্সট হেতু মানে ক্লোথিং হল আনিবলৈ সো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি মোৰ লাষ্ট কুৰ্তি সেট হলটো চোৱা নাই তেতিয়াহ'লে এতিয়াই জলদি গৈ চাওক হেতু লিংকো মই ডেছক্ৰিপশ্যন বক্সতে দি দিম আৰু আপোনালোকে কেনেকুৱা ৰিলেটেড ভিডিঅ'জ মোৰ ইউটিউবৰ পৰা বিচাৰি আছে হেতু ক'বচোন এইটো ভিডিঅ'তে লাহেকৈ মানে ক্লোথিং হলো আনিব চেষ্টা কৰিছোঁ যেহেতু এনেকৈ অনলাইন শ্বপিং কৰা হয় সো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিয়ে মই আৰম্ভ কৰিছোঁ আৰু আপোনালোকে লাষ্ট ভিডিঅ'টো বহুত মৰম দিছে সো এইটো ভিডিঅ'টো যাতে আশা কৰিছোঁ আপোনালোকে বহুত বেছি মৰম দিয়ে আৰু এনেকৈ ধুনীয়াকৈ মৰম দিয়ে থাকিলে মই আগুৱাই যাব পাৰিম আৰু নিশ্চয়কৈ বহুতে মোক কমেণ্ট কৰে যে এদিন লগ পাব মন আপোনাক সো লগ পাম আপোনালোকে নগাঁও আহিলে জনাব মোক নজনায়ে সো নগাঁও আহিলে জনাব মই নিশ্চয়কৈ লগ পাবলৈ চেষ্টা কৰিম সো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব লগতে ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগতো শ্বেয়াৰ কৰি দিব আকৌ আহি আছোঁ নেক্সট এটা লং ব্লগত সো টিল দেন মোৰ মিনি ব্লগবোৰ চাই থাকিব আৰু বহুত মৰম আগতেও যেনেকৈ দিছে তেনেকেই দিব সো তেতিয়ালৈকে ভালে থাকক টেক কেয়াৰ এণ্ড বাই বাই